প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় কেতিয়া? চকুৰ সন্মুখতে ৫টা মাহ অতিক্ৰম। জুবিন গাৰ্গৰ ন্যায় বিচাৰ প্ৰক্ৰিয়া তাৰিখৰ পিছত তাৰিখ আদালতত। ১৯ ছেপ্টেম্বৰ এই কালিকা লগা দিনটো কেতিয়াও পাহৰিব নোৱাৰিব অসমীয়াই। কেইটামান নৰ পিশাচে হত্যা কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হত্যাকাৰীৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল লাখ লাখ অনুৰাগী। নাটকীয়ভাৱেই ৰাজপথত নামিছিল বিজেপি কৰ্মী। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। কিন্তু সময়ৰ গতিত বিজেপিৰ নেতাৰ মুখত নোহোৱা হ'ল জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ। ছিংগাপুৰত থকা ধুৰন্ধৰকেইটাক আজিলৈকে কিয় আনিব পৰা নাই? কিয় এই কালপিতকেইটাকে ফাঁচি দিব পৰা নাই? গতিকে অসমীয়া যুৱচাম আমি অতি শীঘ্ৰে ৫টাক ফাঁচি দিয়াৰ লগতে এই ছিংগাপুৰত থকা এই ধুৰন্ধৰকেইটাক চুচাই আনিব লাগিব, সেইকেইটাকো ফাঁচি দিব লাগিব, সেইকেইটাকো জেলত দিব লাগিব। সেইকেইটাক যেতিয়ালৈকে জেলত নিদিব অসমীয়া যুৱচাম শান্ত থাকিব। ৫ মাহ অতিক্ৰম হৈ গ'ল, কিন্তু জুবিন দা পৰিয়ালে আজিলৈকেও ন্যায় পোৱা নাই। আমি দাবী কৰিছো আজি ইস্পাত পত্ৰৰ যোগেদি বিশেষ আদালতৰ জৰিয়তে জুবিন দাক ন্যায় দিব লাগে। প্ৰায় আধা ঘণ্টা ধৰি ৰাজপথত আৰক্ষীৰ সৈতে ঠেলা হেঁচা প্ৰতিবাদকাৰী। ছুপাৰ মাৰ্কেটৰ পৰা জনতা ভৱনৰ দিশে ওলোৱা প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ। গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়া আৰক্ষীক প্ৰশ্ন প্ৰতিবাদকাৰীৰ। বিদেশীক যি ব্যৱস্থা কৰিব লাগিছিল সেইটো ক্ষেত্ৰত তেওঁলোকে মাহিয়া দৃষ্টিভংগী চোৱাৰ দৰে চাই জুবিনৰ ক্ষেত্ৰত যি ব্যৱস্থা লৈছে আমি সেইটো অসমীয়া যুৱমঞ্চে মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে শ্যামকানু সিদ্ধাৰ্থসহ হত্যাকাৰীক। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিন ক্ষেত্ৰক লৈও অৱহেলা কৰিছে হিমন্ত চৰকাৰে। ইমান দিনৰ লাখ লাখ হেক্টৰ ভূমি তেওঁ বেদখলমুক্ত কৰিছিল। আমি তেখেতৰ লগত আছিলো আৰু আছো। বাংলাদেশে আমাৰ যাব লাগিব, কাৰণ কেলে ৰাতি 12টা বজাত ফেচবুকত যেতিয়া আমাৰ মা ভনীক অপকৰ্ম কৰিম বুলি যেতিয়ালৈকে ভাবুকি দিব পাৰে, ন্যায়ালয় লাগে বুলি ভাবুকি দিব পাৰে, কোনো পৰ্যায় মানি লোৱা নহ'ব। আচলতে কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে। তেওঁলোকে নিৰ্দিষ্ট কেইটামান জেগাতে তেওঁলোকে উচ্ছেদ কৰি আছে, তেওঁলোকৰ দায়িত্ব শেষ হৈছে, সেইটো নহয়। আচলতে অসম চুক্তিৰ মতে বিদেশী যি বহিষ্কাৰ কৰাৰ যি ব্যৱস্থা এই চৰকাৰখনে নোলোৱাটো পৰিলক্ষিত হোৱাৰ কাৰণে আজি অসমীয়া যুৱ মঞ্চই ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু